নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেলত আৰু আজি আমি ডিসকাস কৰিম ট্ৰেইনৰ লোকো পাইলটে ইমান সিটি কিয় বজায় আৰু কেতিয়ালৈকে বজায় আৰু যদি নবজায় তেনেলে কি হ'ব তো সোৱা ট্ৰেইনত সিটি বজোৱাৰ মুখ্য কাম এএলপিৰ হয় মানে এসিস্টেন্ট লোকো পাইলটৰ হয় তো এতিয়া যোনবিলাকে নেজানে এএলপি বা এসিস্টেন্ট লোকো পাইলট কাক কোৱা হয় তেনেলে তেওঁলোকক মই ক'ব বিচাৰিছো যে কোনোবা ট্ৰেইন এখন এৰাৰ আগত হেউজিয়া জন্ডা দেখুৱাজন ট্ৰেইনৰ যেতিয়া কিবা প্ৰবলেম হয় ট্ৰেইনৰ তলত হুমাই পিনি নাগিন ডান্স কৰাজন চেইন পুলিং হোৱাৰ পিছত চকাৰ সাইডৰ ফালে বাবা ৰামদেৱই হুমুৱাজন আৰু এখন ইঞ্জিন স্টাৰ্ট হোৱাৰ আগত তাৰ পাৰ্ট চেক কৰা জিঅজনক এসিস্টেন্ট লোকো পাইলট বুলি কোৱা হয় यही नहीं अभी और सुनिए লোকো পাইলটক সিঅৰি আগত টকা সিগনেলৰ কালাৰ কোৱাজনক এএলপি বুলি কোৱা হয় এতিয়া সোৱা যেনেকৈ হিন্দু পুস্তকক গীতা বুলি কোৱা হয় মুছলিম পুস্তকক কুৰাণ বুলি কোৱা হয় ঠিক তেনেকৈ ৰেলৱে এমপ্লয় পুস্তকক জিএনএসআৰ বুলি কোৱা হয় আৰু হেই কিতাপখনত ৰেলৱে বোৰ্ডে ডাইৰেক্ট লিখিয়ে তৈছে সিটিটো এএলপিএ বজাব লাগিব তো এতিয়া আহু মেইন টপিকত এসিস্টেন্ট লোকো পাইলটে রুল হিসাবে কত সিটি বজাব পারিব উদাহরণ স্বরূপে এইখন হৈছে এখন স্টেশন বাউন্ডারি আৰু এইখনৰ মহাৰাজা হৈছে অমৰেন্দ্ৰ বাহুবলী মানে স্টেশন মাস্টাৰ আৰু তেওঁৰ সেনাপতি হৈছে কটপ্পা মানে পইণ্টসমেন্ট যেতিয়াও কোনোবা এখন ট্ৰেইন তেওঁলোকৰ বাউন্ডারি ফালে যায় তেতিয়া বাহুবলী আৰু কটপ্পা থিয় হৈ যায় হেউজিয়া জন্ডা লৈ আৰু তাৰ বদলি তেওঁলোকে ভাবে যে তেওঁলোকৰ সন্মানৰ কাৰণে লোকো পাইলটে বজাব লাগিব সিটি আৰু বাইচান্স যদি কোনোবা লোকো পাইলটে সিটি নবজায় তেতিয়া তেওঁলোকে নেক্সট স্টেশনত ফোন কৰি ডাইৰেক্ট কয় যে লোকো পাইলট আৰু এএলপিএ গাঞ্জা খাই তৈছে ধৰি লোৱা দুটাকে আৰু গাইজ এই বোৰ্ডখনক ৰেলৱেৰ ভাষাত কোৱা হয় ফাটকায়া সিটি মাৰো যেতিয়াও এএলপিএ এই বোৰ্ডখনক দেখা পায় তো কন্টিনিউ সিটি মাৰি থাকে গেট পোৱালৈকে যদি লোকো পাইলটে সিটি নামাৰে তেনেহলে গেটমেনে নেক্সট স্টেশনত ফোন কৰি ডাইৰেক্ট ক'ব লোকো পাইলট আৰু এএলপিএ গাঞ্জা খাই তৈছে ধৰি লোৱা দুটাকে আৰু যেতিয়া কোনোবা এখন ব্ৰিজ আহিব তেতিয়াও এলপিএ সিটি বজাব লাগিব আৰু যেতিয়া ট্ৰেইন গুফাৰ মাজত এন্ট্ৰি হয় তেতিয়াও সিটি বজাব লাগে আৰু সিটি বজোৱাই ৰেলৰ গেংমেনৰ কাৰণে কাৰণ তেওঁলোকে সদায় 12 কিলোমিটাৰ খোজকাঢ়ি ৰেলৰ সুৰক্ষা কৰে